কিমান ৰুমত সোমাই থাকিম, অকণমান ড্ৰয়িং ৰুমতে আহিলোঁ। ভাল হ'ল মা নাই ইয়াত, নহ'লে মোক যে পালেই দিব। ভাল যে আইতা আছে বুলি বাচি গৈছোঁ। ভাল হ'ল পাই আজি চাচুমাজনী ঘৰত নাই, অকণমান ৰক্ষা হ'ল পাই আজি। তই ইয়াতে বহি আছ আজি? ৰুমৰ পৰা ওলাবলৈ মনটো গ'ল, বাহিৰত ওলাবলৈ বাহিৰৰ চিনাৰী চাবলৈ মন গ'ল তোৰ? মা এনেকে কেলে কৈ থাকা? কি কৈছ তই? তই কি ভাবিলি মই চব কথা পাহৰি গৈছো? একো মনত নাই মোৰ। আশিক তই গলি আজি তই গালি শুনিবলৈ ৰেডি হৈ থাক দেই। মা আইতা নাই নেকি মা? সেইটো কাৰণেতো কৈছো আজি চাচু মম নাই, ওলাই গৈছে। আৰু তোৰ আজি বেয়া দিন আহি গৈছে। কি মা, আইতা নাই? নাই এই বুঢ়ীজনী ওলাই গ'ল আজি। মা আইতা ক'ত গৈছে আৰু কেতিয়া আহিব? আইতাৰ কথা বাদ দে, তোৰ কথা ক আগতে। আজি দিগদাৰ আছে ৰে তোৰ আশিক, আজি দিন বেয়া আছে। কেলেনো আজি মই ৰুমৰ পৰা ওলাই আহিব কৈছিলো? এই মোৰ পিনে চা, কি ভাবি আছ তই? কি হ'ল কোৱা আকৌ, একো ভাবি থকা নাই নহয়। কলেজত কি হৈছিলে? কেলে মাৰে খাইছিলি? ষ্টাৰ্ট হৈ যায় এতিয়া। মা কলেজত মই মাৰ খোৱা নাই নহয়, মই পঢ়িহে গৈছিলো। মাথাটো গৰম কৰি নাথাক আশিক, মই একো পাহৰি যোৱা নাই। কেইদিনমান চাচুমা আহিলে বুলি মই অকণমান শান্ত হৈ আছিলি বুলি তই কি ভাবিলি মই চব কথা পাহৰি গৈছো? তোৰ কলেজত মাৰ খোৱা, পাৰ্কত মই সেইদিনাখন তোক দেখিলো যে ছোৱালীৰ লগত, তোৰ হৈছে কি হয় এইবিলাক? মা পাৰ্কত যে ছোৱালী নাছিলে দেই, এইটো ল'ৰা আছিলে, মোৰ লগৰ ল'ৰা আছিলে। আকৌ মিছা কথা ক'বলৈ আৰম্ভ কৰিছ তই, আকৌ মিছা কথা কৈছ। তোৰ হাতত গোটেই দিনটো মোবাইলডাল লৈ কি পিটিকি থাক আজিলৈকে মই গম পোৱা নাই। মোৰো মোবাইল ফোন আছে, কিন্তু মইতো ইমান কাকো ফোন নকৰো, তই কাক ফোন কৰি থাক? যেতিয়া তেতিয়া ফোনটো তোৰ কাণত লাগি থাকিব, নহ'লে হাতত থাকিব, কি হৈছে এইবিলাক? মোক বুজাই দে কৈছো আশিক। মা মই মোবাইলত গেমহে খেলো, তুমি একো বুজি নোপোৱা। মোবাইলত গেম তুমি কেতিয়াবা খেলি পাইছা নেকি? মোবাইলত গেম খেলাৰ মোৰ দৰকাৰ নাই, তুমি চব বেকাৰ মানুহ নহয় মই। কথাটো যে বেলেগ পিনে ঘূৰাব লাগিব যেন পাইছো, নহ'লে আজি তোৰ ৰক্ষা নাই আশিক। মা আজি যে আইতা নাই, তুমি কিমান ধুনীয়াকে মিনি স্কাৰ্ট পিন্ধি কিনে কমফৰ্টেবল ভাৱে ফুৰিব পাৰিছা নহয় জানো মা? সেইটো তই ঠিকে কৈছ ৰে। আজি ইমান দিনৰ মূৰত যে মই নিজৰ কমফৰ্টেবল ড্ৰেছটো পিন্ধিব পাৰিছো, ইমান ভাল লাগিছে, একদম আৰাম লাগিছে পাই। পিছে চাচুমাজনী নাই যে বেয়াহে লাগিছে, নহ'লে ঘৰত থাকিলে মনটো ভালে লাগে। বকি থাকে সেইটো বেলেগ কথা, কিন্তু ভালে লাগে। কিবা কিবি শিকায়ো থাকে মোক, এইটো নকৰিবা সেইটো নকৰিবা কৈ থাকে, ভালে লাগে। মা আইতা থাকিলে ভালেই লাগে। পিছে তোমাক যে অকল শাৰী মেখেলা চাদৰ পিন্ধিব কয় সেইটোহে বেয়া লাগে। মানুহে নিজৰ সুবিধা মতে কমফৰ্টেবল ড্ৰেছটো পিন্ধিব পাব লাগে নহয় জানো মা? সেইটো ঠিকেই কৈছো। পিছে একো নাই, একো কৰিবলৈ না কিডাল আছে, এনেকেই চলি আছো। আজি প্ৰায় 20 বছৰ মান হৈ গ'ল, এনেই চলি আছো। গোপাই তই যে গোটেই দিনটো যে মোবাইলত ব্যস্ত হৈ থাক, কি কৰ মোবাইলত তই? মা মই গেমহে খেলো, আৰু ইমান ফোনত কথা নাপাতো নহয়। মোবাইলত গেম খেলি লাভ নাই, বাহিৰত গৈ গেম খেল, এইটো লাভ দিব তোক। এই ঘৰত বহি বহি মোবাইলত গেম খেলি একো লাভ নহয়। মা লগৰবোৰক মই বাহিৰত নাপাওঁ নহয়, মোবাইলতহে পাম। যিটো গেম খেলি তাহাঁতক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাম যে তাহাঁতি একচেপ্ট কৰিব, একেলগতে খেলি থাকিম। হাই কি হৈছে দিন দুনিয়াবোৰ যে। আমাৰ দিনত যে ইমান ভাল ভাল গেম আছিলে, কাবাড্ডি খেলিছিলো আমি, ফুটবল খেলিছিলো, ক্ৰিকেট খেলিছিলো, মাৰ্বল গুটি খেলিছিলো, সেইবিলাক খেলিলেও লাভ দিব। আৰু তহঁতৰ অকল গোটেই দিনটো মোবাইলটো লৈ কেনে ৰুমৰ ভিতৰত সোমাই থাক, কি জানো কি গেম খেলা। এই কাবাড্ডি চাবাড্ডি ক্ৰিকেট চিকেট খেলিব লাগে, এইবিলাক খেলিলে অকমান ফিজিকেল এক্টিভিটি হয়। এক্সাৰচাইজ তহঁতি নকৰ, গোটেই দিন ৰাতিপুৱা শুই উঠি মোবাইল, ৰাতিপুৱা শুব গ'লে মোবাইল। আজি ভাল লেকচাৰ পাই আছো দেই আশিক। কথাটো ঘূৰাবলৈ গৈছিলি, ঘূৰি কেনে কোনপিনে গুচি গ'ল? মা কিবা খাবলৈ দিয়া না, ভোক লাগিছে। গৈছো কিবা বনাই দিম ৰ। বাচি গ'লি আশিক, নহ'লে আজিতো দিগদাৰ আছিলে। পিংকি কথাটো ওলোৱা হ'লে গ'লো হয় মই আজি। বন্ধুসকল কি খবৰ, ভালনে আপোনালোকৰ? আমাৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পাইছে প্লিজ আমাক কমেণ্ট কৰি জনাব। আৰু আমাৰ ভিডিঅ'বিলাক বহুত লাইক কৰিব আৰু বহুত শ্বেয়াৰ কৰিব বন্ধুসকলৰ লগত। চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ কৈ দে। মই পাহৰি গৈছিলোঁ। বন্ধুসকল যদি আপোনালোকে আজি আমাৰ ভিডিঅ'টো প্ৰথমবাৰ চাই আছে, তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পিছত থকা টিলিঙাডাল বজাই দিব। থেংক ইউ ফৰ ৱাচিং, লাভ ইউ অল।